গাইজ আজি হৈছে 4 তাৰিখ আৰু আজি আমি আহিছোঁ জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেল এক্সাম দিবলৈ কাৰণে আমাৰ এক্সাম দি হ'ল এতিয়া বহুত দেৰি হ'ল বাৰু চব সকল ভাই হ'ল কেনেকুৱা হ'ল তোমালোকৰ এক্সাম কৈ দিয়া ঠিকেই গ'ল গাইজ বেছি ভাল পলি বহুত ভাল হ'ল এক্সাম আৰু এইফালে আমাৰ ৰাইজ বহি আছে তোমালোকৰ কেনেকুৱা হ'ল কৈ দিয়া এনেই কৈছে এটা চবৰে ভাল হৈছে এতিয়া আমি ফিজ দিম আৰু এতিয়া আমি ঘৰলৈ যাম অলপ পিছত এইফালে এখন আমাৰ স্কুল এইফালে বনাই আছে এয়া এইফালে কাজিয়া লাগিছে এয়া চবেই কাজিয়া লাগিছে এয়া আমাৰ ঋতুপৰ্ণা বাইদেউ চব বহি আছে গাইজ এতিয়া বাজিছে প্ৰায় 9টা আৰু এয়া মই ফ্ৰাইড ৰাইচ আৰু চাহ খাইছোঁ মোৰ কালি ইংলিছ এক্সাম হৈ গ'ল বাৰু আৰু ইয়াৰ পিছত যিহেতু আছামিজ আছে মই বাৰু কালিৰ পৰা এতিয়ালৈকে পঢ়াই নাই পঢ়িমহে ভাবিছোঁ এয়া অকণমান খাই লওঁ এতিয়া বাজিছে 9টা আৰু এয়া মোৰ পঢ়ি হোৱাই নাই মানে মই লাষ্ট এবাৰ ৰিভিজন দিম ভাবিলোঁ উঠোঁতেও অলপ দেৰি হ'ল আৰু এয়া দেখিছেনে এফালে খাইছোঁ গাখীৰ একাপ কফি খালোঁ একাপ চাহ খালোঁ মই মানে খাইছিনে পঢ়িছোঁ নিজেও ধৰিব পৰা নাই কিন্তু মোৰ পঢ়ি এতিয়াও হোৱাগৈ নাই নাজানো আৰু কেতিয়া হ'ব দেই আজি আছে মোৰ আছামিজ এক্সাম মাই গড মোৰ ইমান বেছি ভয় লাগিছে এয়া মই ওলালোঁ এতিয়া যাম আৰু 11:30 হ'ল সোনকালে যাম সোনকালে নহয় মানে আধা ঘণ্টা লাগে আৰু আমাৰ চেণ্টাৰ পৰিছে কমাৰ্চ কলেজত গতিকে এতিয়া যাম এক্সাম দিবলৈ ভয় লাগিছে এইফালে এতিয়া খাম কফি আৰু পঢ়িম মই এটা চেপ্টাৰো আৰম্ভ কৰা নাই ইফালে কাইলৈ এক্সাম মানে মই একদম গেলাই দিছোঁ আৰু এক্সাম এতিয়া মই পঢ়িম আৰু ছ'চিয়লজি কফি খাই লওঁ আমি আজি এয়া শিৱৰাত্ৰিৰ কাৰণে চাকি দিবলৈ গ'লোঁ বেছি দেৰি নৰখিলোঁ একদম চাকি দিছোঁ আৰু আহিছোঁ মা আছে বাৰু আমি বা মই গুচি আহিলোঁ মানে বেছি দেৰি কৰিলে মোৰ বহা একো হোৱা নাই পঢ়িব লাগিব এতিয়া গৈ পিনে অকণ পঢ়িমগৈ আৰু কাৰণ মই বাবে একো পঢ়া নাই এতিয়া ঘৰলৈ যাওঁ এয়া এতিয়া খাম আমি ৰুটি ভাজি এয়া হৈছে বিলাহী চাটনি এইটো যে মোৰ বহুত বেছি ফেভৰেট আৰু এয়া শুকান ৰুটিৰ লগতে এয়া বিন ভাজি আৰু লগতে কেঁচা পিঁয়াজ এতিয়া খাই লওঁ আজি আছে ছ'চিয়লজি এক্সাম ভয় লাগিছে বহুত বেছি ভয় লাগিছে এতিয়া যাম আৰু দেউতা আহিছে হাই মই এতিয়া পঢ়ি আছোঁ হিষ্ট্ৰী কাৰণ কাইলৈ মোৰ হিষ্ট্ৰী এক্সাম আছে 6 দিন বন্ধ পালোঁ আই ডণ্ট ন' মই 6 দিনত কি পঢ়িলোঁ কি নপঢ়িলোঁ কিন্তু মই আজি পঢ়িছোঁ আৰু অকণমান তাৰপিছত এয়া পঢ়ি আছোঁ এইফালে বায়েও পঢ়ি আছে বায়ে এখন হাই কৈ দে বায়ে এইফালে অন্তৰীপ পঢ়ি আছে আৰু মই পঢ়ি আছোঁ হিষ্ট্ৰী কালি মোৰ এক্সাম আছে মোৰ বহুত বেছি ভয় লাগিছে ছ'চিয়লজি এক্সামটো অকণমান গেলিলে আৰু গমটো পাইছে আৰু সকলোৱে ছ'চিয়লজি এক্সামো গেলিলে এতিয়া যে হিষ্ট্ৰীও বেয়া হ'বলৈ হয় কেনেবাকৈ নহয় বাৰু যদি হ'বলৈ হয় নহয় চেছ আৰু গতিকে এতিয়া মই পঢ়োঁ হিষ্ট্ৰী এক্সাম হৈ গ'ল আৰু হিষ্ট্ৰী এক্সাম দি এইকেইদিন মোৰ বন্ধ আছে 9 দিন বন্ধ পাইছোঁ এডুকেশ্যনৰ কাৰণে মই ভাবিছিলোঁ যে 3 দিন মই ধুনীয়াকৈ জিঅ' পঢ়িম কাৰণ জিঅ' আছে তাৰপিছতে মই জিঅ'গ্ৰাফীৰ কাৰণে 4 দিন বন্ধ পাইছোঁ আৰু জিঅ' বহুত কম পঢ়া হৈ আছে কিন্তু এয়া কালি দিনটো মই এনেই যোৱাই দিলোঁ মোৰ মানে এক্সাম দিহি এটা এক্সাম দি আহি নেক্সট এক্সামটোৰ কাৰণে পঢ়িবৰ কাৰণে কমেও 2 দিন মানে যেতিয়া বন্ধ পাইছোঁ ন ইমান দিন বন্ধ পোৱাৰ পিছত মোক 2 দিনটো লাগেই মানে একদম আকৌ নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে কাৰণ এয়া মই ছ'চিয়লজিৰ পিছত হিষ্ট্ৰীৰ কাৰণে 6 দিন বন্ধ পাইছিলোঁ তাৰপিছত 2 দিন মই তেনেকৈ যাই দিলোঁ তাৰপিছতহে 4 দিন পঢ়িছোঁ মই ভালকৈ আৰু এতিয়াও মই এইটো অৱস্থা মই কেলৈ নাজানো মই পঢ়িব পৰা নাই মই এনেকুৱা লাগিছে একদম একো পঢ়িব পৰা নাই মই এতিয়া শুবলৈ মন গৈছে বহুত বেছি মই এতিয়া শুম এতিয়া কেইটা বাজিছে এতিয়া চাগে 3টা নে 2টা বাজিব হ'ল আৰু এতিয়া মই শুম আৰু এতিয়া হ'লে চাগে মই 6টাৰ বজাত উঠিম আৰু
আই ডোণ্ট ন' মোৰ ফাইনেল এক্সাম চলিছে তথাপিতো মোৰ চিৰিয়াছনেছ বোলা বস্তুটো অহা নাই কেলৈ অহা নাই বাৰু পঢ়িব লাগিব মই জিঅ'গ্ৰাফী একো পঢ়া নাই চ' এতিয়া মই অকণমান শুই লওঁ বাই এতিয়া খামি ম'ম' আজি বতৰ বহুত ঠাণ্ডা বাই মানে কলেজ মাহঁতে লৈ আহিছিলে এতিয়া আমি খাই লওঁ এতিয়া আমি এয়া খাম পোলাও মাংস এয়া পোলাও আছে লগতে আছে মাংস আৰু এয়া আছে কবি আলু ভাজি আজি আছে মোৰ লাষ্ট এক্সাম মানে আজি আছে আমাৰ জিঅ'গ্ৰাফী গতিকে এতিয়া যাম আৰু সেয়া বা আজি বাৰ লগত যাম আজি কাৰণ দেউতা নাই ঘৰত সেইকাৰণে বাৰ লগতে যাম বোলো এতিয়া এক্সাম দিবলৈ যাওঁ লাষ্ট এক্সাম বুলি পঢ়িব লাগে কিন্তু ৰাইজে ফটো মাৰি আছে দেখিছে আৰু এইফালে পঢ়িছে ভাস্কৰ পঢ়িছে বাকীখিনিয়ে ফটো মাৰিছে গোটেই কমাৰ্চ আমাৰ চেণ্টাৰ দেই হে গাইজ আজি আমাৰ লাষ্টৰ এক্সাম জিঅ'গ্ৰাফী আৰু এয়া আমাৰ চব লগৰ দিছ গাইজ আজি পৰীক্ষা আজি লাষ্ট এক্সাম গাইজ আজি এক্সাম শেষ হোৱাৰ খুচি পৰে এয়া লৈ আহিছোঁ চাওমিন এতিয়া আমি ধুনীয়াকৈ চাওমিন খাম গতিকে এতিয়া আমি খাই লওঁ এইফালে উলিয়াই আছোঁ মানে আমি এইটো উলিয়াই খাব লাগিব কাৰণ আমি আকৌ অকলে নহয় আমি তিনিজনী আছোঁ যিহেতু খাবলৈ সেইকাৰণে আমি এতিয়া ধুনীয়াকৈ মিক্সিং কৰি খাম চ' ফাইনেলি মোৰ কালি এক্সাম শেষ হ'ল কালি 10 তাৰিখ আজি 11 তাৰিখ আৰু এক্সাম শেষ হ'ল আজি মই দিনটো পূৰা মোবাইল চালোঁ শুলোঁ খালোঁ সেনেকৈ আছোঁ আৰু এতিয়া ভাবিছোঁ লাষ্ট ভিডিঅ'টো বনাই লওঁ আৰু যিটো পেপাৰ এইখন অকণ ৰিভিউ কৰি দিওঁ চ' এতিয়া কৈ যাম হা একদম ফাৰ্ষ্ট এইখন মোৰ পেপাৰ চব বগা আছিলে কিন্তু এই এডুকেশ্যনখন কেলে বা য়েল্লো দিলে নাজানো আৰু বাকী ফাৰ্ষ্ট আছিলে ইংলিছ এক্সাম ইংলিছৰ কথা কি ক'ম আৰু মই ইংলিছৰ পেপাৰখন ভালে আছিলে বাৰু হা কিন্তু মোৰ এটাই বেয়া লাগিলে মানে মই এই যে গ্ৰামাৰত অলপ মিষ্টেক কৰিলোঁ ন তাততো গোটা নাম্বাৰ গৈছে সেইকাৰণে অলপ বেয়া লাগিলে আৰু বাকীখিনি বাৰু লিখি থৈ আহিছোঁ নাজানো আৰু কি হয় আৰু মই ইংলিছ কেনেকুৱাকৈ পঢ়িছোঁ হা মানে মই গান্ধী লেচনটো একদম চোৱা নাছিলোঁ ইণ্ডিগ' লেচন চোৱা নাই মই তাৰপৰা চফি লেচনটো চোৱা নাই দুটা লেচন পৰা স্কিপ মাৰি গৈছোঁ আৰু এনেকৈ লিখিলোঁ সেইখিনি মানে হেৰি আছিলে ন অপশ্যন আছিলে কাৰণে মিলি গ'ল বাৰু সেইখিনি হ'ল ইংলিছ এক্সাম গ'ল তাৰপিছত আছিলে আছামিজ আছামিজতো সেই একেই সেই শ্বৰ্ট কুৱেশ্যনতে খেলিমেলি লগাল মোৰ মানে শ্বৰ্ট কুৱেশ্যনখিনি অলপ খাই দিয়ে দেই পটককৈ মানে ভুল কৰি দিওঁ ন কাৰণে আৰু খেলিমেলি লাগি যায় এখন সেয়াটো গ'ল তাৰপৰা ৰচনা মই লিখিছিলোঁ সামাজিক মাধ্যম হা মই চাই যোৱা নাছিলোঁ তাত সামাজিক মাধ্যমখন দেখি মা বোলো পাৰিম আৰু এনেকৈ লিখি থৈ আহিছোঁ চ' সেয়া আছামিজ এক্সাম গ'ল আৰু আছামিজৰ পিছত আহিছিলে আমাৰ মেইন এক্সাম যিটো হৈছে ছ'চিয়লজি আৰু ছ'চিয়লজি এক্সাম মোক খাই পেলালে কৈছোঁ নহয় ছ'চিয়লজি বহুত ভালকৈ পঢ়িছিলোঁ মই ফাৰ্ষ্ট যেতিয়া পেপাৰখন দেখিছোঁ আৰু মাই গড শ্বৰ্ট কুৱেশ্যন মই সেইদিনাখনেই এক্সাম দিয়া 16 তাৰিখে দিয়া পিছত আজিহে চাইছোঁ পেপাৰখন মই চোৱাই নাই সেইদিনাখনি পৰা চ' ফাৰ্ষ্টে শ্বৰ্ট কুৱেশ্যন এটা দেখি মানে মাই গড ক'ৰ পৰা দিছে নে তেনেকুৱা লাগি গৈছিলে কাৰণ পঢ়ি যোৱা মই শ্ৰেণী কি জাতি কিটো নাই অহা মইতো ভাবি চাওঁ মই শ্ৰেণী কুৱেশ্যন আছিলে বাৰু অহাৰ পিছত ত' ফাৰ্ষ্টৰ কুৱেশ্যন মানে শ্বৰ্ট কুৱেশ্যনখিনি দেখি ভাবিছোঁ মা কি কুৱেশ্যন আহিছে আমি লগৰবোৰে ইটো সেইটো মুখলৈ চাইছোঁ আৰু এনেকৈ যে এনেকুৱা কি আহিছে মানে এনেকুৱা হৈ গৈছিলোঁ আমি এনেকুৱা মানে কি এক্সাম দিলোঁ ছ'চিয়লজি মাই গড মানে যি লিখি থৈছোঁ কৈছোঁ নহয় মানে কুৱেশ্যনখিনি কৰি থৈ আহিছোঁ লং কুৱেশ্যনখিনি কৰি থৈছোঁ চব আৰু নিজে মই সেইদিনাখনি কাৰণে মানে নিজে সমাজতত্ববিদ হৈ গৈছোঁ মানে এনেকুৱা লিখিছোঁ নিজে ভাবি কি পাইছোঁ লিখি লওঁ তেনেকৈ লিখি দিলোঁ এতিয়া বিবাহৰ মূল কাৰ্যক সামাজিক প্ৰতিষ্ঠা হিচাপে ব্যাখ্যা কৰিবলৈ এটা কুৱেশ্যন আহিছে 4 নম্বৰতে ফাৰ্ষ্টৰটো এইটো মই কেলৈ পাৰিলোঁ এইটো মানে মই হেৰিত লিখিছিলোঁ হা আমাৰ মানে ছ'চিয়লজি প্ৰজেক্টৰ কাৰণে বিবাহৰ ওপৰত লিখিছিলোঁ মই সেইকাৰণে সেইটো মনত পেলাই মই বিবাহৰ এইটো আনচাৰ কৰি থৈ আহিছোঁ তেনেকৈ মানে ইয়াত ফাৰ্ষ্ট ইয়েৰ কুৱেশ্যন আহিছিলে হা বিবাহটো আমি ফাৰ্ষ্ট ইয়েৰত পাইছোঁ সেই ফাৰ্ষ্ট ইয়েৰৰ পৰা কুৱেশ্যন আহিছে বহুত বেলেগ ধৰণৰ কুৱেশ্যন আহিলে আৰু ছ'চিয়লজি গ'ল ছ'চিয়লজিৰ পিছত বহুত দুখ লাগিলে একদম কান্দিলোঁ এক্সাম দিয়ে কান্দিছোঁ মই ভালকৈ নোৱাৰিলোঁ বুলি সেইটো গ'ল আৰু তাৰপিছত আহিলে হিষ্ট্ৰী মই ছ'চিয়লজিটো পাৰোঁ মানে ছ'চিয়লজিটো ভাল পাওঁ ন সেইটো পঢ়া হৈছিলে
তাৰপিছত মই সেইকাৰণে ভাবি আছোঁ যে হিষ্ট্ৰীটোৱে মোৰ চাগে 4th হ'ব, কাৰণ হিষ্ট্ৰী মই গোটেই বছৰটো নোৱাৰোঁকৈ থাকিলোঁ। কিন্তু লাষ্টত কিন্তু ভাবিছোঁ ছ'চিয়লজিও যিহেতু বেয়াই হ'ল আৰু তাৰপিছতে মানে কি কৰিম মানে, তাৰপিছতে হিষ্ট্ৰীটো 4th কৰিব নোৱাৰোৱেই, কাৰণ ছ'চিয়লজিটো বেয়া হ'লেই। তাৰপিছতে হিষ্ট্ৰীৰ কাৰণে মই কেইদিন বন্ধ পাইছিলোঁ, 6 দিন বন্ধ পাইছিলোঁ পাই দেই। 6 দিনেই বন্ধ পাইছিলোঁ, 6 দিনে কিমানেই বন্ধ পাইছিলোঁ যেন পাহৰিলোঁ। সেই তেতিয়া পঢ়িলোঁ আৰু হিষ্ট্ৰীখন ভালকৈ। বাকী হিষ্ট্ৰী এক্সাম ভবাতকৈ অলপমান ভালেই হ'ল, কাৰণ মানে আগতেতো নোৱাৰাতো প্ৰি টেষ্টত ইমান পৰা নাছিলোঁ, তাতকৈ ফাইনেল অলপমান ভালেই হ'ল। চ' এইখিনি কৰিলোঁ আৰু মেপখনতে অকণ গণ্ডগোল খালি হ'লেই, মেপত মই যিকেইটা জেগা চাই গ'লোঁ সেইটো ইমান নাহিলে, কমন নপৰিলে। মেপখন অকণমান খেলি মেলি হ'ল। বাকী শ্বৰ্ট কুৱেশ্যনটো ইয়াৰ অলপমান খেলি মেলি হ'ল। বাকীখিনি লিখিছোঁ আৰু লংবোৰ লিখিছোঁ, নিজে সাজি কৰি মানে তেনেকৈ লিখিলোঁ আৰু নাজানো আৰু কি হ'ব দেই, আহিলে হয় আৰু। তাৰপিছত আছিলে এডুকেশ্যনত পঢ়ি মই বহুত ভাল পাওঁ, এখন মোৰ ফেভৰেট হয়। কিন্তু এডুকেশ্যন কি হ'ল, মই এখন পাতিলে এডুকেশ্যনখন কি হ'ল মানে বহুত লেন্দি আহে ন পেপাৰখন, সেইকাৰণে কিছুমান লাষ্টৰ ফালে যিখিনি কুৱেশ্যনছ আছিলে সেইখিনি মই চব শ্বৰ্ট কৰি পেলালোঁ, কাৰণ টাইমটো নিমিলিব মানে, সেইকাৰণে মই কৰিলোঁ। আৰু এইখিনি গোটেইখিনি কৰিলোঁ, ইয়াৰ গোটেইখিনি কৰিলোঁ। এই অলপমান চুটি কৰি দিলোঁ আৰু, বাকী ইমান খেলি মেলি নাই, নাজানো আৰু কি হ'ব। মই মানে এতিয়া এক্সাম দিয়াৰ পিছত একো ভাবিয়ে পোৱা নাই কোনটো এক্সাম কি হ'ল, ভালেই হ'ল নে বেয়া হ'ল মই একো ধৰিব পৰা নাই। এতিয়া একদম আৰু ৰিজাল্ট দিলেহে গম পাম কেনেকুৱা হ'ল। এডুকেশ্যন গ'ল। তাৰপিছত আহিলে জিঅ'গ্ৰাফীটো মোটামুটি গ'ল আৰু নাজানো কেনেকুৱা হ'ল। জিঅ'গ্ৰাফীত মই মেপ নাই আঁকা, মেপৰ বদলি কুৱেশ্যনখিনি কৰিলোঁ। জিঅ'গ্ৰাফীত এবাৰ ইমান ৰিপিট কুৱেশ্যন নাহিলে দেই, পিছৰ কুৱেশ্যনখিনি যিখিনি লং কুৱেশ্যনখিনি লিখিলোঁ আৰু যেন তেন কিবা কিবি কৰি। ইয়াৰ দুটামান কুৱেশ্যন দেখি এনেকুৱা লাগিছে মই কিয় নপঢ়িলোঁ, মানে বয়সলিংগৰ প্ৰিয়াম্বলৰ তাৎপৰ্যটো মই পঢ়ি যোৱা হ'লে ভালকৈ পাৰিলোঁহেঁতেন, মই নপঢ়িলোঁ। মই নপঢ়িলোঁ, মানে থাকি গ'ল পঢ়িবলৈ মোৰ। সেইটো আহিলে এইটো জিটি কৰি লিখিলোঁ আৰু অলপমান। লাষ্টৰ কুৱেশ্যনখিনি বাঁহ বেতৰ উদ্যোগৰ বৈশিষ্ট্য লিখিলোঁ দেই, নিজে যি আহিছে মনলৈ পূৰা লিখিছোঁ আৰু। বাকী নাজানো নাম্বাৰ দিয়ে নে নিদিয়ে, কাৰণ মই যিখিনি ভাষা লিখি থৈ আহিছোঁ মানে আৰু মোৰ এনেকুৱা লাগিছে নিদিবও পাৰে নাম্বাৰ। বাকী গ'ল আৰু এক্সাম, এয়াই আৰু এক্সাম ৰিভিউ মানে এইটোৱে হ'ল, গোটেইকেইটা এক্সাম দিলোঁ। এক্সাম কেনেকুৱা হ'ল কি হ'ল নাজানো, এতিয়া এক্সাম শেষ হ'ল, সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ সুখ। বাকী এতিয়া আৰু কি ক'ম আৰু, তোমালোকৰ এক্সাম কেনেকুৱা হ'ল জনাবা। মোৰতো এক্সাম ক'লোৱে কেনেকুৱা হ'ল, আৰু মই নিজেও ধৰিব পৰা নাই মোৰ এক্সাম ভালেই হ'ল নে বেয়াই হ'ল নে কেনেকুৱা হ'ল, একদম ভাল বেয়াৰ মাজে মাজে গৈছে আৰু এক্সাম। বাকী সেয়াই আৰু এক্সাম ব্লগ এইটোৱে আছিলে। বাকী আজিৰ ভিডিঅ'ত আছিল ইমানেই, কিন্তু ইয়াৰ পিছত মই কি ব্লগ দিম ভাবি পোৱা নাই, মানে ইয়াৰ আগততো পঢ়া দি আছিলোঁ ন, ইয়াৰ পিছত কেনেকুৱা দিলে বা ভাল পোৱা কেনেকুৱা দিম মানে মই একো ভাবি পোৱা নাই। বাকী নাজানো আৰু ব্লগ কি হয় কেনেকৈ দিম, ক'বা তোমালোকে। বাকী আজিৰ ভিডিঅ'ত আছিল ইমানেই, আজিলৈ আহিছোঁ বাই, আৰু তোমালোকৰ এক্সাম কেনেকুৱা হ'ল প্লিজ জনাবলৈ নাপাহৰিবা। বাকী আছিলে বাই।